ৰাইজ ঠাণ্ডা কেনেকুৱা পৰিছে আপোনালোকৰ ফালে আমাৰ ফালেতো একদম ক'বই নালাগে গধূলি 5টামান বজাৰ পৰা ইমান বেছি কুঁৱলী পৰিছে আৰু ৰাতিপুৱা যেতিয়া 9টা বজাত শুই উঠো একো দেখিয়ে নাপাওঁ কুঁৱলীৰ পৰা বাৰু ঠাণ্ডাটো পৰিয়ে থাকিব এইকেইদিন কিন্তু বছৰৰ শেষ বছৰৰ প্ৰথম বুলি ইমান মাছ মাংস খোৱা হৈছে আৰু অলপ শকতহে হৈ যাম নেকি আজি আকৌ আহি আছে মামাহঁত তাৰ কাৰণে এতিয়া মই পাকঘৰত যোগাৰ কৰি আছো সপোনৰ মৰমী আকাশে চাপি লোৱাহিয়া মোৰ সামৰি ঐ জান লোৱাহিয়া মোৰ সামৰি আজি